হেল্ল' এভৰিবডি, মই জীৱনজ্যোতি শইকীয়াই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি আপোনালোকক দেখাম চাহ জনগোষ্ঠীৰ কিছুমান পৰম্পৰাগত সামগ্ৰী আৰু তেওঁলোকে কি ব্যৱহাৰ কৰিছিল পুৰণি কালত তাক দেখাবলৈ ওলাইছোঁ। হয়, নমস্কাৰ দাদা। নমস্কাৰ। হয়, আপোনাৰ নামটো আৰু নামটো জনাই দিব, পৰিচয়টো। নমস্কাৰ, মোৰ নাম শ্ৰী বিমল কুৰ্মী। মোৰ ঘৰ যোৰহাট কমৰবন্ধা চাহ বাগিচা। হয়, বৰ্তমান মই এই চিৰিজ পৌৰাণিক সাংস্কৃতিৰ লগত জড়িত। হয়, আপুনি ইয়াৰ আপোনালোকৰ চাহ জনগোষ্ঠীৰ আপুনি দাঙি ধৰিছে? মই দাঙি ধৰা নহয়, আৰু মোৰ এইজন আৰু দাদা আছে, তেওঁলোকেও ইয়াৰ লগত জড়িত আছে। মই জাষ্ট মানে সদস্য হিচাপে আৰু আছে। এফালৰ পৰা আমাৰ বস্তুখিনি দেখাই দিয়ক। হয়, ইয়াত কি আছে? ইয়াত আছে আপোনাৰ হাচলি। এইটো হাচলি ডিঙিত ব্যৱহাৰ কৰে, ডিঙিত পিন্ধে। আমাৰ চাহজনে এইটো পৰি ভৰিত পিন্ধে, এইটো থুৰীয়া হয়। তাৰপৰা এইটো চিকিমালা। এইটো চিকিমালাটো এইটো 47ৰ আগৰ চনৰ পইচা দেই। এইটো 47ৰ আগৰ পইচা ন? তাৰপৰা এইটো শামুক। তাৰপৰা এইটো অকণমান মানে এইটো আপোনাৰ চন্দনহাৰ বুলি কয়। এইটো আমাৰ ঝুমুৰ নৃত্যত লাগিব বাধ্যতামূলক। এইটো গাহৰি দাঁত। এইটো পায়েল হয়, চিকি পৰি বুলি কয়। তাৰপৰা এইটো খচনা, মানে আগৰ দিনত মানুহে কিলিপৰ জেগাত খচনা ব্যৱহাৰ কৰিছে। তাৰপিছত আৰু এইফালে এইটো বাজু বাউঠিত পিন্ধে, বাজু বেৰা এইটো হাতৰ। তাৰপৰা সেইটো মুৰ্গী যেতিয়া যুঁজ কৰে কাইটটো, তেতিয়া মানে কুকুৰাৰ ঠেঙত বান্ধি দিয়ে। আপোনালোকে যেতিয়া পৰম্পৰাগতভাৱে মুৰ্গী যুঁজ কৰে, তেতিয়া মাঘৰ বিহু সময়ত আমাৰ মুৰ্গী যুঁজ চলে, তেতিয়া আমাৰ এইটো লাগিব। আৰু সেইটো কেটলাপু কাইট, এইটো আঙঠি, এইটো ঝুটীয়া বুলি কয়। দাঙি দেখাব পাৰিব নেকি? দাঙি দিয়ক, সুবিধা হ'ব। এইটো কেটেলা পহুৰ কাইটটো হয়। এইটো কাটা, এইটো মানে এইটো কুকুৰা ঠেঙত লাগিব। এইটো বাজুটো, এইটো বাউঠিত পিন্ধে, এইটো হাতত। এইটো ঝুটীয়া ভৰি আঙুলিত। এইটো কাটৰা, এইটো ঢোলৰ ৰছীত ফচাই। এইটো আৰু ওপৰলৈ এইটো বাচন বৰ্তন আছে। এইকেইটা কলহ, ঝাৰি গাগৰা বুলি কয়। গাগৰা নাম আছে। এইটো ঢালুৱা গাগৰা। হয়, এইফালে এইকেইটা চাকি, কাজলতি, কাজল বনাব পাৰি। হয়, আৰু শংখ আছে। ইয়াত কাৰা শিং, ম'হৰ শিং তেওঁলোকে ৰাখিছে। এইটো দাইল ঘুটনি হয়। এইটো আৰু এই বাচন বৰ্তন তেওঁলোকে ক্ৰমান্বয়ে সজাই তুলিছে। এইখিনি কি ৰাখিছে আপোনালোকে ইয়াতে? এইটো মানে মুড়ি ভাজোতে এইটো ব্যৱহাৰ কৰে। মুড়ি ভাজোতে লৰাবৰ কাৰণে আৰু উলিয়াবৰ কাৰণে। সেইটো মানে বালিটো যোনটো চালিব, তেতিয়া মানে দৰকাৰ হয়। আৰু এইখন ঢাল হয়। এইখন যুদ্ধত ব্যৱহাৰো কৰে। আৰু আমাৰ যি এইখন কিমান দিনীয়া মান হয়? এইটো গম নাপাওঁ কিমান দিনীয়া, একজেক্ট মানে এইটো 50 বছৰ ওপৰ মানে হ'ল। আগত সম্ভৱতঃ যুদ্ধত ব্যৱহাৰ কৰা আৰু প্লাছ আৰু লগত মানে আমাৰ যি মানে চাহ জনগোষ্ঠী নৃত্য, নতুৱা নাচ বুলি কয়, তাতো মানে লাগে মানে। আৰু এখন আছে বৈঠি। এখনত কি কৰা হয় দাদা? চব্জি কটা। এইফালে ৰুকনি আৰু এইফালে বৈঠি চিষ্টেমটো বেলেগ। এইটো ওপৰত দেখিছোঁ দুইফালে আছে। এইটো দুইফালে কাটিব পাৰি। আগৰ দিনত মানে ব্ৰিটিছৰ মানে চাহগছ কলম দিওঁতে মানে গাঁঠি কলম বুলি কয়, তেতিয়া এই কৰতেৰে কাটিছিল। আৰু এইখন কি কৰ্ড পায়? আৰু ওপৰলৈ নতুন প্ৰজন্মৰ গৰু গাড়ী দেখা নাই। হয়, এইটোৱে কিছুমান এতিয়া আছে নতুন প্ৰজন্ম। এয়া তেওঁলোকে মাছ ধৰা সঁজুলি সজাই ৰাখিছে। জুলুকি আছে ইয়াত। এইটো কি কয় দাদা? এইটো চেপাই বুলি কয়। চেপাই, হয়। এইটো আৰু এইটো চেপা। এইটো দৈন, এইটো ধান জোখা হয়। আজি প্ৰজন্মই হয়তো এইটো দেখা পোৱা নাই আজিলৈকে। আগত বোলে মানুহে ইয়াত ধান জুখিছিলে। সেইটো মই আৰু এইখন টংলা, এইটো ডাল কটা হয়।
আৰু এইটো একে এইটো ফাৰ্চা, এইটো আমাৰ বিয়াত মানে ব্যৱহাৰ কৰে। বিয়াত ব্যৱহাৰ কৰে এইটো বিয়াত মানে বিয়াত এইটো কি কাৰ্যত ব্যৱহাৰ কৰে মানে আমাৰ যোনটো পানী কটা এটা নিয়ম আছে, সেইটো সেই তাত ব্যৱহাৰ কৰে। আৰু এয়া এইটো চিটিকা বগলী ফচা। আৰু ইমান দীঘলকৈ ৰাখিছে চিটিকা সাধাৰণতে সৰু দেখা যায় সৰু এইটো এটা আছে, কেইবাটা চিটিকা কেইবাটা আছে। এইটো আছে, তাৰপৰা এইটো শহাপহু, এইটো বগলী বা চৰাই, এইটোও হয় আপোনাৰ। আৰু এটা আছে চিটিকা, এইটো আছে বাদুলি ফচা। বাদুলি ফচা হয়। এইটো মানে এনেকৈ বেকা কৰি ইয়াত এইটো ক্লিপটো ইয়াত লগাব। এইটো অৱশ্যে লগাই দিলে মানে ভাঙি যাব পাৰে, সেইকাৰণে লগোৱা নাই। তাৰপৰা এনেকৈ মাৰি ইয়াত কিবা এটা দি কলডিলৰ আগত থৈ দিলে মানে বাদুলিটো তাতে লাগি যায়। এইবোৰ তেওঁলোকৰ ধেনুকাৰ আছে। এইটো তেওঁলোকৰ ধনুকাৰ ব্যৱহাৰ কৰি এইদৰে তেওঁলোকে বনায়। এইডাল আছে যাঠি তেওঁলোকৰ। চঙা এইটো মানে কাৰটো লৈ যায়, কাৰ ৰাখে আৰু লৈ যায় ইয়াত মানে বিষ ভৰাই থয় তেতিয়া কাৰটো খুচি মানে কাৰটো ভৰাই পেলাই লৈ যায় মানে য'ত। তাৰপৰা এইটো লেচা ঠঙা বুলি কয়। ইয়াত মানে কঁঠালৰ আঠা বা যিকোনো আঠা লগাই পেলাই খুচি থৈ দিলে মানে ইয়াত চৰাই যদি বহে তেতিয়া লাগি থাকিব, মানে ইয়াত লাগি ধৰিব। এইখন আছে এয়া চাহ জনগোষ্ঠীৰ ধনু তেওঁলোকৰ। এইটো গঢ়া গুটি মাৰে। এইটো কি কয় মানে এইটো যোনটো কেপেটা গুটিটো যোনটো গঢ়া গুটি বুলি কয়, এইটোত মাৰে। কেটেপা গুটি ইয়াত যদি মাৰিব নাজানিলে নখ লৈ গুচি যাব। ইয়াত মৰা চিষ্টেমটো বেলেগ আৰু কাৰটো মৰা এনে ধনু কাৰ যিটো মৰা হয় এইখন। আৰু এইফালে কমাণ্ডাৰ উহা লাঠি। এইখিনি কি কয়? এইটো কি কয়? গৰু খাচী কৰোঁতে এইটো ব্যৱহাৰ কৰে আগৰ দিনত। আজিকালিতো এতিয়াতো মেডিচিনৰ এতিয়া ডিজিটেল। এইটো ধান সিজাওঁতে ব্যৱহাৰ কৰে। ধান সিজাওঁতে লৰাবৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয়। আৰু এইটো দোলা। আৰু ওপৰত তেওঁলোকৰ বিভিন্ন ধৰণৰ ধান লৰা এখন ওলা চুপ বুলি কয়। চুপ হয়, বিয়াত লাগে। দৰি বুলি কয়, সেইটো আমাৰ বিয়াত লাগে। আৰু এইবিলাক খৰাহী আছে তেওঁলোকৰ। এইটো চেৰপাল্লা। এইটো চেৰপাল্লা হয়। এইটোতো আজিকালি দেখিবলৈ পোৱা নাযায়। এইটো এফলীয়া পাল্লা হয়। ইয়াতে কিছুমান চিন দিয়া থাকে ন, কিমান ৱেইটৰ হয়। এইটো 2 কেজি হয়। এইটো কি হয়? এইটো চুঙা হয়। আৰু এখন নাও আৰু ওপৰলৈ এয়া জাপি, এয়া মুৰ্গী ধৰি ৰাখিব পৰা এটা সঁজুলি ধৰি ৰাখি থয়। এইখিনি কি কয়? এইখিনি মূৰত যেতিয়া বোজা লয় তেতিয়া লয়। এইটো টোপা বুলি কয়। আৰু কিবা বস্তু থ'ব পাৰি। আৰু মূৰত যেতিয়া বোজা লোৱা হয় তেতিয়া এইটো ব্যৱহাৰ কৰে। হয়। এইখিনি তেওঁলোকৰ খেতি কৰা সঁজুলি। এইটো কি কয় দাদা? গালফাৰা বুলি কয়। গালফাৰা। এইটো কি কৰা হয়? মাছ ধৰে। পথাৰত যেতিয়া ওপৰৰ আলিৰ পৰা পানী বেছিকৈ আহিব তেতিয়া এনেকৈ পাতিব পাৰি। কাটি এইফালে আছে জাকৈ আছে, এইফালে চিৰাক দানি। কি এইটো চিৰাক দানি? গছা হয়। এইটো কিমান বছৰমান হ'ল? এইটো দেখাততো পুৰণি লাগিছে। হয়। এইটো কি কয়? এইটো বাদ্যযন্ত্ৰত আহে। এইটো বজোৱা হয়। এতিয়া বজাব পৰা সুবিধা আছে জানো? বজাব পৰা তেনেকৈ এনেই জাষ্ট দেখুৱাই দিব পাৰি। দেখাই দিয়কচোন এবাৰ। এইটো বস্তুটো এনেকৈ বজায়। হয়। এইটো তেনেদৰে বজোৱা হয়। মানে ফুলৰ লগত। হয়। এইটো এটা নতুন বস্তু দেখিছোঁ। এইটো বজায়। হয়। এইটো বজাব পাৰি। এইটো বজাব পাৰি। হয়। দেখাই দিয়ক। এইটো চাউণ্ডটো আহিব।
ইয়াত চাউণ্ডটো তেনেকৈ আহিব। আৰু ইয়াত ঢোলটো চিনি পাইছোঁ, এইটো এইটো আপোনালোকৰ মাদল বুলি মাদল কয়, এইটো ঝুমুৰ দল। এইটো ঝুমুৰ দল আৰু এইটো ঢাক। আপোনালোকৰ ফেষ্টিভেল যিকোনো ফেষ্টিভেলতে এইখিনি বজোৱা হয় ন? এইটো ঝুমুৰত আৰু এইটো ঝুমুৰত হয়। বিয়া হ'লে কিন্তু আমাৰ নিয়মত এইটো লাগিব। এইটো ঢাক বজোৱা হয় বিয়াত। এইখিনি তেওঁলোকৰ মাছ ধৰা আৰু ৰখা সঁজুলি কিছুমান উভতি এইটো উভতি আছে, খালৈ আছে। আৰু এইফালে এটা বহুত পুৰণা ইতিহাস। ইতিহাসৰ নতুন প্ৰজন্মই আজিকালি গৰু গাড়ী চকা চিনি নাপায়। গৰু গাড়ী দেখি পোৱা নাই যিটো গৰু গাড়ী চকা কেনেকুৱা সেইটো হয়। দেখা নাই। কিন্তু এতিয়া এইটো আমাৰ ইয়াত আপোনালোকে আহিছে কিমান দিনৰ? হয়। কেইটামান ল'ৰা ছোৱালী আহিছে, এইটো কি চকা সুধিছে, মানে মিনিমাম ক্লাছ 9-10ত পঢ়া ল'ৰা ছোৱালীয়ে সুধিছে যে গৰু গাড়ী এইটো কি চকা, গাৰ্জেনক সুধিছে, তেতিয়া কৈছে যে এইটো গৰু গাড়ী চকা। সেইটো আপোনালোকে কিমান বছৰৰ পৰা সংৰক্ষণ কৰি ৰাখিছে এনেকৈ? সেইটোতো বহুত পুৰণি হয়। পুৰণা। হয়। কিন্তু আমাৰ এই চিৰিজ এই প্ৰদৰ্শনীখন আমাৰ আজি 2 বছৰৰ পৰা আৰম্ভ হৈছে। আৰম্ভ হৈছে তেতিয়াৰ পৰা আপোনালোকে ইয়াত এনেকৈ নতুন মানে প্ৰজন্মক দেখাবৰ কাৰণে এনেকুৱা এটা চিষ্টেমটো আমি হেৰি কৰিছোঁ। আমি বিভিন্ন ঠাইত গৈ থাকোঁ, বিভিন্ন ঠাইত মাতে, বিভিন্ন জনগোষ্ঠীয়ে মাতে আমাক। হয়, আপোনালৈ ধন্যবাদ থাকিল। বন্ধুসকল, ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ। জয় অসম।